মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ ইংলিছ লেসন 9 হেল্থ ইজ ৱেল্থ পাৰ্ট 2ৰ প্ৰশ্নোত্তৰ আৰু এক্টিভিটিবিলাক আলোচনা কৰিবলৈ গৈ আছোঁ। তো ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, তো তোমালোকে মনোযোগেৰে শুনি থাকিবা। আৰু যদি তোমালোকে মোৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো এতিয়া আমি কোৱেশ্চন আনসাৰবিলাক আলোচনা কৰোঁ। তো 1 নম্বৰ কোৱেশ্চনটো কৈছে Answer the following question in complete sentences. যে তলত দিয়া প্ৰশ্নবোৰৰ এটা বাক্যত উত্তৰ লিখিবা। এই নম্বৰ কোৱেশ্চনটো কৈছে How old is জোনাক? জোনাকৰ কিমান বছৰ বয়স? ইয়াৰ এনসাৰটো হ'ব জোনাক is 10 years old. জোনাকৰ 10 বছৰ বয়স। বি নম্বৰ কোৱেশ্চনটো কৈছে What is his uncle? তেওঁৰ আঙ্কেল কি কৰিছিল বা কি কাম কৰিছিল? ইয়াৰ এনসাৰটো হ'ব His uncle is a famous doctor of his city. তেওঁৰ খুৰা তেওঁৰ চহৰখনৰ এজন বিখ্যাত ডক্টৰ। সি নম্বৰ কোৱেশ্চনটো কৈছে How much water should we drink daily? অৰ্থাৎ আমি প্ৰতিদিনে কিমান পানী খাব লাগে? ইয়াৰ এনসাৰটো হ'ব We should drink 2 to 3 liters of water daily. আমি দিনত 2 পৰা 3 লিটাৰ মান পানী খাব লাগে। ডি নম্বৰ কোৱেশ্চনটো কৈছে Is the junk food healthy? যে ভাজা পৰা বস্তুবোৰ স্বাস্থ্যকৰ নে? আৰু ইয়াৰ এনসাৰটো হ'ব No, the junk food is not healthy. যে নহয়, ভাজা পৰা বস্তুবোৰ স্বাস্থ্যকৰ নহয়। ই নম্বৰ কোৱেশ্চনটো কৈছে How many times should we brush our teeth daily? যে আমি আমাৰ দাঁতবোৰ দিনত কেইবাৰকৈ চাফা কৰিব লাগে। আৰু ইয়াৰ এনসাৰটো হ'ব We should brush our teeth 2 times daily. আমি আমাৰ দাঁতবোৰ প্ৰতিদিনে দুবাৰকৈ চাফা কৰিব লাগে। এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো লৈকে আহিছোঁ। তো 2 নম্বৰত কৈছে Fill in the blanks. যে খালী ঠাইবোৰ পূৰণ কৰা। ইয়াৰ 1 নম্বৰ কোৱেশ্চনটো কৈছে জোনাক loves dash food. আৰু ইয়াৰ এনসাৰটো হ'ব জোনাক loves junk food. বি নম্বৰ কোৱেশ্চনটো কৈছে You should always keep dash and your dash neat and clean. আৰু ইয়াৰ এনসাৰটো হ'ব You should always keep yourself and your surrounding neat and clean. সি নম্বৰ কোৱেশ্চনটো কৈছে We should take dash every day. আৰু ইয়াৰ এনসাৰটো হ'ব We should take bath every day. ডি নম্বৰ কোৱেশ্চনটো কৈছে Dash your nails regularly. আৰু ইয়াৰ এনসাৰটো হ'ব Trim your nail regularly. ই নম্বৰ কোৱেশ্চনটো কৈছে Dash your hair properly. আৰু ইয়াৰ এনসাৰটো হ'ব Comb your hair properly. এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো লৈকে আহিছোঁ। তো 3 নম্বৰত কৈছে What does Jonak's uncle know about him? জোনাকৰ খুৰাই জোনাকৰ বিষয়ে কি জানে? আৰু ইয়াৰ এনসাৰটো হ'ব Jonak's uncle know that Jonak does not like to eat the healthy food that his mother offers him. যে জোনাকৰ খুৰাই জানে যে জোনাকে স্বাস্থ্যকৰ খাদ্যবোৰ খাবলৈ বেয়া পায় যিটো তেওঁৰ মাকে তেওঁক দিয়ে। He likes to eat chocolate chips, noodles, cold drink, etc. তেওঁ চিপ, নুডল, ঠাণ্ডা চৰবত এইবোৰ খাই ভাল পায়। 4 নম্বৰ কোৱেশ্চনটো কৈছে What does Jonak's uncle ask him to eat for the breakfast? জোনাকৰ খুৰাই জোনাকক ৰাতিপুৱাৰ আহাৰত কি খাবলৈ কৈছে? এনসাৰ Jonak's uncle asked him to eat bread, butter, banana, egg and a glass of milk for the breakfast. জোনাকৰ খুৰাই ৰাতিপুৱাৰ আহাৰত তেওঁক ৰুটি, মাখন, কল, কণী আৰু এগিলাচমান গাখীৰ খাবলৈ কৈছিল। তো এতিয়া আমি 5 নম্বৰটো লৈকে আহিছোঁ। তো 5 নম্বৰত কৈছে Now match the lines given in box A with the lines given in box B. তো ইয়াত A থকা সেন্টেন্সবোৰ B থকা সেন্টেন্সবোৰৰ লগত মিলাবলৈ কৈছে। I never ইয়াৰ লগত হ'ব quarrel with my sister. যে মই কেতিয়াও মোৰ ভনীৰ সৈতে
কাজিয়া নকৰোঁ। তাৰপিছতটো হ'ব মাই চিষ্টাৰ, আৰু ইয়াৰ এনচাৰটো হ'ব প্ৰেক্টিচেছ ডেন্স এভৰিডে, যে মোৰ ভনীয়ে প্ৰতিদিনে নৃত্য অভ্যাস কৰে। তাৰ পিছৰ লাইনটো হ'ল আই অলৱেজ, আৰু ইয়াৰ লগত হ'ব গো টু স্কুল বাই বাছ, অৰ্থাৎ মই সদায় বাছেৰে স্কুললৈ যাওঁ। তাৰ পিছৰ লাইনটো কৈছে চামটাইমছ আই, আৰু ইয়াৰ লগত হ'ব ভিজিট মাই ৰিলেটিভছ, যে মই কেতিয়াবা মোৰ আলহীৰ ঘৰলৈ যাওঁ। তাৰ পিছৰ লাইনটো কৈছে মাই ব্ৰাদাৰ ফ্ৰিকুৱেণ্টলি, আৰু ইয়াৰ লগত হ'ব বাইজ নভেলছ বিকজ হি এনজয়ছ ৰিডিং ইট, অৰ্থাৎ মোৰ ভাইয়ে প্ৰায় নভেল কিনি থাকে কাৰণ তেওঁ এইবোৰ পঢ়ি ভাল পায়। তাৰ পিছৰ লাইনটো কৈছে মাই মাদাৰ অফেন, আৰু ইয়াৰ লগত হ'ব প্ৰিপেয়াৰ্ছ চিকেন কাৰী বিকজ আই লাইক ইট, অৰ্থাৎ মোৰ মায়ে নিতৌ চিকেন কাৰী বনায় কাৰণ মই এইটো ভাল পাওঁ। তাৰ পিছৰটো কৈছে মাই ফাদাৰ ৰেগুলাৰলি, আৰু ইয়াৰ লগত হ'ব ভিজিটছ দ্য ডক্টৰ বিকজ হি ইজ ছাফাৰিং ফ্ৰম ডায়েবেটিছ। তো ইয়াৰ অৰ্থটো হ'ল মোৰ দেউতাকে সদায় ডক্টৰ তাত যায় কাৰণ তেওঁ ডায়েবেটিছত ভুগি আছে। তো এয়া হৈছে এই পাঠটোৰ প্ৰশ্ন উত্তৰ। এতিয়া আমি এক্টিভিটি 1 লৈকে আহিছোঁ। তো এক্টিভিটি 1ত কৈছে fill in the blanks with the correct present perfect tense form of the verbs given in brackets. তো তলত দিয়া সেন্টেন্সবোৰক প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিবলৈ কৈছে। তো তোমালোকে যদি কাৰেক্ট টেন্স কৰিব নোৱাৰা তেনেহ'লে কমেণ্ট কৰি জনাওক। মই নেক্সট ভিডিঅ'ত কাৰেক্ট টেন্স কেনেকৈ কৰিব লাগে মই কাৰেক্ট টেন্সৰ এটা ভিডিঅ' আপলোড কৰিম। তো এই নম্বৰত কৈছে দ্য বয়জ ডেছ ৰিটাৰ্ণ ফ্ৰম মুম্বাই জাষ্ট নাও। তো ইয়াৰ এনচাৰটো হ'ব দ্য বয়জ হেভ ৰিটাৰ্ণড ফ্ৰম মুম্বাই জাষ্ট নাও। বি নম্বৰ কুৱেশ্যনটো কৈছে ডেছ ইউ ইভাৰ ডেছ চি দ্য তাজমহল, আৰু ইয়াৰ এনচাৰটো হ'ব হেভ ইউ ইভাৰ চিন দ্য তাজমহল। চি নম্বৰ কুৱেশ্যনটো কৈছে হি ডেছ জাষ্ট ডেছ ফিনিছ হিজ হোমৱৰ্ক। তো ইয়াৰ এনচাৰটো হ'ব হি হেজ জাষ্ট ফিনিছড হিজ হোমৱৰ্ক। ডি নম্বৰ কুৱেশ্যনটো কৈছে আই ডেছ নট য়েট ডেছ ডু দ্য ৱৰ্ক, আৰু ইয়াৰ এনচাৰটো হ'ব আই হেভ নট য়েট ডান দ্য ৱৰ্ক। ই নম্বৰ কুৱেশ্যনটো কৈছে দে ডেছ অলৰেডি ডেছ পোষ্ট দ্য লেটাৰ, আৰু ইয়াৰ এনচাৰটো হ'ব দে হেভ অলৰেডি পোষ্ট দ্য লেটাৰ। এফ নম্বৰ কুৱেশ্যনটো কৈছে হি ডেছ কাম হেয়াৰ জাষ্ট নাও, আৰু ইয়াৰ এনচাৰটো হ'ব হি হেজ কাম হেয়াৰ জাষ্ট নাও। জি নম্বৰ কুৱেশ্যনটো কৈছে মাই গ্ৰাণ্ডফাদাৰ ডেছ জাষ্ট ডেছ টেল মি এন ইণ্টাৰেষ্টিং ষ্টৰী, আৰু ইয়াৰ এনচাৰটো হ'ব মাই গ্ৰাণ্ডফাদাৰ হেজ জাষ্ট টল্ড মি এন ইণ্টাৰেষ্টিং ষ্টৰী। এইচ নম্বৰটো কৈছে উই ডেছ নেভাৰ ডেছ ভিজিট দ্য জু, আৰু ইয়াৰ এনচাৰটো হ'ব উই হেভ নেভাৰ ভিজিট দ্য জু। তো এয়া আছিল এক্টিভিটি 1ৰ সমাধান। তো এতিয়া আমি ৰাইটিং এক্টিভিটিলৈকে আহিছোঁ। তো ৰাইটিং এক্টিভিটিত কৈছে ডায়েৰী কেনেকৈ লিখিব লাগে। তো ডায়েৰীৰ ফৰ্মেট থাকে এটা। তো ফৰ্মেটটো হ'ল প্ৰথমত ডেট লিখিব লাগে, তাৰপিছত ডে লিখিব লাগে, তাৰপিছত টাইম লিখিব লাগে, তাৰপিছত কণ্টেণ্ট লিখিব লাগে, আৰু শেষত নিজৰ ছিগনেচাৰ কৰিব লাগে। তো এটা ডায়েৰী এক্টিভিটি তোমালোকৰ কৰি দিয়া আছে, আৰু তলত তোমালোকৰ আৰু এটা ডায়েৰী তোমালোকক নিজে বনাবলৈ কৈছে। তো 2 নম্বৰ কুৱেশ্যনটো হ'ল ইউ আৰ হিয়া হৃদয়, যে তুমি হিয়া বা হৃদয়। ইউ ৱেণ্ট টু শিৱসাগৰ উইথ ইয়ৰ ফেমিলি অন 18th July 2016 ডিউৰিং ইয়ৰ ছামাৰ ভেকেশ্যন, যে তুমি গৰমৰ বন্ধত তোমাৰ ফেমিলিৰ সৈতে 18 জুলাই 2016ত তোমালোকে শিৱসাগৰলৈ ফুৰিবলৈ গৈছা। তো ইউ চ মেনি হিষ্টৰিকেল মনুমেণ্টছ লাইক ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ,
জয়সাগৰ টেং etc. there. তো তুমি তাত বহুতো ঐতিহাসিক ঠাইবোৰ দৰ্শন কৰিছা, যেনেকুৱা ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, জয়সাগৰ টেংক ইত্যাদি। You also went to meet your uncle's family there. যে তুমি তাত তোমাৰ মামায়েকৰ ঘৰলৈকেও গৈছিলা। Write the day's experience in your diary. যে তুমি এই দিনত গৈ তাত লোৱা অনুভূতিটো তোমাৰ ডায়েৰীটোত লিখিবা। তো ইয়াৰ এনসাৰটো হ'ব ডেট। ফাৰ্ষ্টত ডেট লিখিবা 18 জুলাই 2016। তাৰপিছত ডে, তো তোমালোকে যিকোনো এটা ডে লিখিলে হ'ব। তো মনডে। টাইম, তো টাইম লিখিবা 9:45 PM। আৰু তাৰপিছত তোমালোকে কণ্টেণ্টটো লিখিবা। তো ফাৰ্ষ্টত লিখিবা ডিয়াৰ ডায়েৰী। তাৰপিছত লিখিবা টুডে ৱাজ এন ইনক্ৰেডিবল ডে। আৱাৰ সামাৰ ভেকেশ্যন trip to Shivsagar with my family was filled with so many amazing experiences. We start our day early, eager to explore the historical treasure of the place. We saw many historical monuments like Ronghar, Karenghar, Tolatal Ghar, Joysagar Tank, etc. তাৰপিছত প্যাৰাগ্ৰাফ কৰি লিখিবা In the afternoon, we went to meet my uncle's family, and it was wonderful to catch up with everyone. We had a lovely lunch together and shared stories and laughter. আৰু তাৰপিছত তুমি হিয়া বা হৃদয় যিকোনো এটা নাম লিখিবা। তুমি যদি ল'ৰা হোৱা তেনেহ'লে হৃদয় লিখিবা, আৰু যদি ছোৱালী হোৱা তেনেহ'লে হিয়া লিখিবা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এয়া আছিল এই পাঠটোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আৰু এক্টিভিটিৰ সমাধান। তো তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে এটা লাইক কৰিবা আৰু এটা কমেণ্ট কৰিবা। আৰু নেক্সট ভিডিঅ' কোনটো পাঠৰ প্ৰশ্ন উত্তৰ লৈ আহিম তো তোমালোকে এটা ধুনীয়াকৈ কমেণ্ট কৰি জনাব। ধন্যবাদ।